গুড মৰ্ণিং। ভাৰতী ভ্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা চাহ তাহ খাই মেলি আজৰি হ'লোঁ। এতিয়া ভাত চব্জি বনামগৈ। আজি কি বনাওঁ বলক তাকে দেখাম। ইয়াতে আছা? এইপিনে আহা, এইপিনে আহা, এইপিনে আহা, ইপিনে আহা, ইপিনে আহা। আজাও আজাও, কাম কাম কাম, আজাও আজাও। ন বাবা, সেইপিনে নাযায়, এইপিনে আহা। হাই কৈ দিয়া, চবকে হাই কৈ দিয়া। মই দেহা মানুহ, এইটো দেহা মানুহ। খং কৰি আছে। খং উঠিব জানে দেই। খং উঠিব জানে দেই। চুমটা দিবা, চুমটা দিবা মোক। চুম দিবা নাই? চুম দিবা নাই? বুম বুম কৈ দিয়া, গাড়ী চলাই দিয়া, বুম বুম। বহুত দুষ্ট দেই। মাছৰ এটা ৰেচিপি দিম, কিহৰ লগত বনাওঁ চাই থাকক। মাছখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি ল'ম। ভালদৰে সানিব লাগিব একদম। হৈ গৈছে এইখিনি। ভালদৰে নিমখ হালধি সানাই ল'লোঁ। ইয়াতে দিম তেল। ফাৰ্ষ্ট মাছখিনি ফ্ৰাই কৰি ল'ম। তেলখিনি পূৰা গৰম হৈ গ'ল। এতিয়া ইয়াতে মাছখিনি দি দিম এপিচ এপিচকৈ ভালকৈ। মাছখিনি এতিয়া ভালধৰণে লুটিয়াই ল'ম। এটাকে জমা পৰিছে আৰু এইটো চাইডে এনেকৈ মছলা ল'ব লাগিব। এতিয়া বাকী থকা মাছখিনি কেৰাহীত দি দিলোঁ। এইখিনিকো ভালধৰণে ভাজি ল'ম। এক চাইড ৰঙচুৱা পৰিলেই এতিয়া সিটো চাইডে লুটিয়াই দিছোঁ। এতিয়া একেখিনি তেলতে পাঁচফোৰণ অকণমান দি দিছোঁ আৰু এটা কাটি লোৱা পিঁয়াজো দি দিলোঁ। পিঁয়াজখিনি ভালধৰণে ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব। প্ৰায় 5 মিনিটমান ভজা হৈ গৈছে। এইপিনে পাতি থৈছোঁ দালি। কুকাৰটো চাওক, কুকাৰটোৰ অৱস্থা কি হৈ আছে। নটটো হেৰালে মানে এনেকুৱা ব্যৱস্থা কৰি চলাই থৈছোঁ আৰু। সেইটোত ভাত পাতি থৈছোঁ। পিঁয়াজখিনি হৈ গৈছে অলৰেডি। এতিয়া ইয়াতে দিম পালেং। পিয়ালি পালেং ঘৰতে আছিলে, ধুনীয়াকৈ ধুই চাফা কৰি কাটি থৈছোঁ। মাছৰ লগত বহুত টেষ্টি হয় পিয়ালি পালেং। এনেদৰে বনাই খালে, কোনোবাই যদি খাই পোৱা নাই তেন্তে এবাৰ ট্ৰাই কৰি চাব পাৰে, বহুতেই টেষ্টি হয়। এতিয়া পালেংখিনি ভালধৰণে ভাজি থাকিব লাগিব। এতিয়া ইয়াতে দিছোঁ জোখৰ মতে হালধি আৰু নিমখ 2 চামুচেই দি দিওঁ, কাৰণ অকণমান গ্ৰেভি টাইপত ৰাখিম। নিমখটো অকণমান বেছি প্ৰয়োজন হয় তেতিয়া, সেইটো কাৰণে একেবাৰে দি দিলোঁ। আৰু হালধিখিনি কিন্তু বহুতেই ভাল, ইমান ধুনীয়া কালাৰ আহে নহয়। এতিয়া 5 মিনিটমান এনেদৰে ভাজি থাকিব লাগিব, পানীখিনি শুকাই নোযোৱালৈকে। এতিয়া 5 মিনিটৰ পিছত পানীখিনি পূৰা শুকাই গুচি গ'ল। এতিয়া ইয়াতেই দিম মছলাৰ পেষ্ট। মই
আদা নহৰু ধনিয়া জিৰা মিক্সাৰত পিচি গুড়ি কৰি পেষ্ট বনাই থৈছিলোঁ। এতিয়া এইখিনি ইয়াতে দি ভাল ধৰণে ভাজি ল'ব লাগিব ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে। প্ৰায় ৩-৪ মিনিট ভজা হৈ গৈছে আৰু 1 মিনিটমান ভাজিলে হৈয়ে যাব। ইয়াৰ পৰা তেলটো বিৰিঙিব লাগিব। লাহে লাহে তেলটো বিৰিঙিবলৈ ষ্টাৰ্ট কৰিছে। আমি এতিয়া ইয়াতে দিব লাগিব জোখৰ মতে পানী। পানীটো অকণমান বেছিকৈ দি দিছোঁ কাৰণ ইয়াত মাছখিনি ধুনীয়াকৈ ডুব যাব লাগিব যে। এতিয়া পানীখিনি উতল আহি গৈছে। এতিয়া ইয়াতে ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। ভালদৰে মাছখিনি মিলাই লৈছোঁ আৰু ইয়াত জোলটো মাছত সোমাই যাব লাগিব, তেতিয়া মাছৰ ভাজিখন বেছি ভাল লাগে খাই। এতিয়া প্ৰায় 15-20 মিনিট ঢাকন লগাই থৈ দিলোঁ ল' ফ্লেমত। এতিয়া চাওক চব্জিখন ইমান মজাকৈ হৈছে নহয়, খাবলৈও বহুত টেষ্টি হয়। এতিয়া গেছটো অফ কৰি দিলোঁ। এতিয়া চাওক ইমান ধুনীয়া কালাৰ, সঁচাকৈ খাই বহুত টেষ্টি লাগে। আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই।